নমস্কাৰ জনাইছোঁ সকলোকে আৰু অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিসকলে মোৰ পেজত নতুনকৈ আহিছে তেওঁলোকে মোৰ পেজটো ফ'ল' কৰি ল'ব, তেতিয়াহে মোৰ আহিব লগা ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব পাৰিব। আৰু যিসকলে মোৰ ভিডিঅ' চাই থাকে তেওঁলোকে মোক বহুত মৰম দিছে আৰু উৎসাহো জগাইছে আগলৈ ভিডিঅ'বিলাক ভালকৈ বনাই যাবলৈ। সেইকাৰণে মানে অলপ মনটো ভাল লাগে আপোনালোকে যে ইমানখিনি মৰম দিছে। তেন্তে ব'লক আজি আমাৰ তিনিচুকীয়া টাউনৰে ওচৰত লাগি থকা শিৱধামৰ শিৱ মন্দিৰৰ ভিতৰখন আপোনালোকক দেখাম। আৰু শাওণ মাহতে আহিম ভাবিছিলোঁ, কিন্তু সময় সুবিধা নিমিলাৰ কাৰণে নাহিলোঁ। আৰু ভণ্টিও আজি শিৱ মন্দিৰত আহিব লগা আছিলে বুলি ফোন কৰিলে, তো তাইও আহিলে আৰু লগত আৰু এজনী ভণ্টি আহিছে। সিহঁতি দুজনী আহিছে আৰু আমাৰ ছোৱালীও আহিছে লগত। আমি আটাইকেইজনী আহিছোঁ মন্দিৰলৈ। ভৰি হাতকেইটা ধুই ল'লোঁ, ধুই মেলি এতিয়া আমি মন্দিৰৰ ভিতৰত পূজা কৰিবলৈ যাওঁ। ৰ'দটো যে ইমান জোৰকৈ ওলাইছে নহয়, একেবাৰে খাওঁ কৰিছে। এইফালে বেটীয়ে এতিয়া কোনফালে যাম ভাবি আছে আৰু মই আগে গৈ আছোঁ, সিহঁতি পিছে আহি আছে। ভণ্টিয়ে আকৌ ল'ৰাটোৰ কাৰণে দান দিব লগা আছিলে বোলে, সেইকাৰণে পণ্ডিতক লৈ পূজা কৰি আছে। আৰু আমি কেইজনীয়ে এইফালে মন্দিৰত চাকি ধূপ জ্বলাবলৈ আহিছোঁ। ভিতৰত চাকি ধূপ জ্বলাই এই বাহিৰত জ্বলাবলৈ দিয়ে, কাৰণ বেছি চাকি হৈ গ'লে ভিতৰত পূজা কৰিবলৈ জেগা নহয়। সেইকাৰণে এতিয়া বেলেগ মানুহ সোমাই পূজা কৰি আছে, সেইকাৰণে অকণমান ৰৈ দিব লগা হৈছে। আৰু মন্দিৰৰ চাৰিওপাশ দেখাই দিছোঁ আপোনালোকক, ইমান ধুনীয়া চাওকচোন। যেতিয়া শিৱৰাত্ৰি হয় তেতিয়া ইয়াৰ চাৰিওফালে পূৰা দোকানবিলাক লগাই থৈ দিয়ে, বিভিন্ন ধৰণৰ দোকান, সকলো বস্তুৰে মানে দোকান বহায় ইয়াত। আৰু মেলাও বহায়, আনন্দ মেলাও দিয়ে। চাবলৈ আহিবলৈ যে ইমান ভাল লাগে। আৰু এইফালে পূৰা পণ্ডিতবিলাক বহি থাকে সেইটো সময়ত। আৰু এইফালে আমাৰ বেটী পূজা কৰি আছে, ভণ্টি পূজা কৰি আছে। তাৰপিছত ময়ো ধূপ চাকি জ্বলোৱাৰ পিছত এয়া ধূপডাল লৈ পেলাই অকণমান ঘূৰি দিছোঁ মন্দিৰটো। আমাৰ ঘৰখনৰ লগতে ওচৰ চুবুৰীয়া গাঁৱৰ সকলোকে আৰু মোৰ ফ্ৰেণ্ডত থকা আপোনালোক সকলোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যাতে আপোনালোকেও ভালে থাকক, আমিও ভালে থাকোঁ। তাৰপিছত এইফালে পূজা কৰি হৈ গ'ল। আপোনালোকে বাৰু শিৱ পূজা কৰেনে? যোনে শিৱ পূজা কৰে লাইক এটা কৰি দিব দেই। আৰু ক'ৰ পৰা চাই আছে ভিডিঅ' কমেণ্টত লিখি দিব। মই যে ইমান চাপৰ, এই টিলিঙাটো মই ঢুকিয়ে নাপাইছিলোঁ, যেনে তেনে কৰি পালোঁ। আৰু কি ক'ম আৰু চাপৰ মানুহৰ কথা। আমি কিন্তু যেনেকুৱা মন্দিৰতে নাযাওঁ, যেনেকুৱা মছজিদতে নাযাওঁ, কিন্তু মুখৰ পৰা কৃষ্ণ বুলিহে ওলায়, নহয়নে? কাৰ কৃষ্ণ বুলি মুখত ওলাই কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু কৃষ্ণ বুলিহে ওলায় বেছিভাগ। আৰু এইফালে মন্দিৰটো আপোনালোকক অকণমান দেখাই দিছোঁ। ওপৰৰ ৱালত যে ইমান ধুনীয়া ছবি অঁকা আছে, ভগৱানৰ দিনত হৈ যোৱা প্ৰতিটো কাহিনীয়ে ইয়াত অঁকা আছে। আজিকালি ল'ৰা ছোৱালীয়ে প্ৰায় এইবোৰ কাহিনী নেজানে, যিহেতু আজিকালি মোবাইলত বেছিভাগ ৰিলছে চাই থাকে বা নহ'লে কিবাকিবিয়ে চাই থাকে। আৰু এইফালে ৰাম লক্ষ্মণ সীতা মন্দিৰ, মই ইয়াতো ধূপ জ্বলাব লৈছোঁ। তাৰপিছত আমাৰ পূজা কৰা হৈ গ'ল। ভণ্টিহঁতক অকণমান মন্দিৰটো দেখাই দিছোঁ ঘূৰি পেলাই। সিহঁতি আগে পিছে আহি পোৱা নাই, পিছত যাতে সিহঁতি নিজে আহিব পাৰে। আৰু পানীখিনি যে ইমান গৰম, একেবাৰে ৰ'দৰ তাপত একেবাৰে গচকিব নোৱাৰা হৈ আছে। আৰু ইমান সেউজীয়া চাওকচোন পানীখিনি, কি ক'ম আৰু। পানী পোহৰটো যে ওপৰত কেনেকৈ পৰিছে চাওকচোন। মন্দিৰৰ ভিতৰত থকা এই কাহিনীবোৰ যে চায়ে থাকিব মন যায়, জানেনে? আপোনালোকে বাৰু আহি পাইছেনে ইয়াত? যোনে আহি পাইছে কমেণ্ট কৰিবচোন। আমাৰ পূজা কৰাও হৈ গ'ল, ঘূৰাও হৈ গ'ল। এতিয়া ঘৰলৈ যাব লাগিব। ভণ্টিহঁতে যিহেতু যাবগৈ, ৰাতিপুৱাও একো খাই অহা নাই কোনোৱে। এতিয়া গৈ মেলি ভাত বনামগৈ।